নমস্কাৰ গাইজ, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰটি অফিচে। চৰি, আৰটি নহয়, এতিয়া আগতে আৰটি আছিলে, এতিয়া চেঞ্জ কৰিলোঁ মোৰ কিয়নো ইউটিউবত আৰটি অফিচিয়েল বুলি বহুত কমন নাম আছে, এইকাৰণে মই আনকমন নাম এটা দিম বুলি আমাৰ মিচিং ভাষাৰ এটা নাম দিলোঁ, গেজিক-গেৰং অফিচিয়েল বুলি। গেজিক মানে হৈছে সেউজীয়া, গেৰং মানে গেৰংটো এটা অক্সিলাৰী ৱৰ্ড হয় আৰু। চ' বন্ধুসকল, মই আপোনালোকক আজি বালাজী মন্দিৰ দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ বন্ধুসকল, কিয়নো আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰি যাম। চ' বন্ধুসকল চাই থাকক শেষলৈকে। এই আমাৰ আইতাৰ লগত যাব, আইতা যাব, আমাৰ পেহীয়ে যাব, তাৰপিছতে আমাৰ বাইদেউ যাব। এইখন গাড়ীতে আমি যাম বন্ধুসকল প্লিজ শেষলৈকে চাই থাকিব। মই যাবলগীয়া কাৰণ নাছিল, কিন্তু আপোনালোকক দেখুৱাবৰ কাৰণে গৈ আছোঁ প্লিজ। লগতে বন্ধুসকল, গুৱাহাটীৰ ৰাস্তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে মই আগৰ চিটটোতে ধুনীয়াকৈ বহি ল'লোঁ। আপোনালোকে চাই থাকিব প্লিজ বন্ধুসকল, আপোনালোকৰ কাৰণে এইটো ভিডিঅ'। সেয়া আমাৰ বাইদেউ হাই এটা কৰি দিব। নাই নহয় দাদা, ইয়াৰ পৰা দূৰ কৰি দেখি ফাইনেলি দোস্তো আহি পালোহি। ইয়া ইমান ওখকৈ বনাইছে, ধুনীয়া সঁচাকৈ, বহুত বিদেশত থকা নিচিনা ফিলিং হৈছে আজি মোৰ। ইয়া চাওক ইমান ধুনীয়া সেউজ পৰিৱেশ হৈ আছে। চাই থাকক বন্ধুসকল প্লিজ, শেষলৈকে চাই থাকিব। আৰু সেইফালে হেৰি হৈ আছে, মানে কৃষ্ণচূড়াৰ ফুল ধুনীয়াকৈ ফুলি আছে, এইবিলাকো দেখুৱাম, শেষলৈকে চাব প্লিজ। এইটো খাদ্যৰ যোগান ধৰি আছে মানুহে। এইটো গেটটো আছিলে, আমি অলৰেডি ভিতৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আপোনালোকক দেখুৱাম কৃষ্ণচূড়াৰ ফুলবোৰ, চাই থাকক শেষলৈকে, ভাল পাব। এইবিলাক চাওক। সেইফালে য়ায় আৰু নানীহঁতে এই নাস্তা কৰি আছে।